আজি এই হাল কৰ গজা লুকাই আছে If you have not understood any kind of topic, then please come to the department. We'll sort it out. Hello guys, welcome to my channel. Our name is Polop. So আশা কৰি সব ভালে আছে। আজি হৈছে ওয়াল পেইন্টিং এর 3 নম্বৰ দিন। তো কালিও আমি ওয়াল পেইন্টিং কৰিছিলো কিন্তু ভিডিও কৰা নহল। তো আজি কৰিছো কালি কৰি আছে ৰাতি ডপল গুটিয়া বৰষুণ দিলে এটা ওয়ালখন কেনেকৈ আছে তাকে চিন্তা লাগি আছে। তাকে এটা সাংগৰ কলেজলৈ গৈ ওয়ালখন কেনেকৈ আছে যদি ভাল হৈ আছে হাজিও কৰিম যদি বেয়া হয় আৰু কিবা দেখা যাব আৰু যদি বেয়া হৈছে। তো বলক ভিডিওটো স্টার্ট করো। আৰু সব বৰষুণৰ কোবত ৰাস্তাত পানী ৰখি গৈছে। তেনে ভাবক কেনেকৈ যাচ্ছে বৰষুণ দিছে আৰু ওয়ালখন কেনেকৈ আহিছেগৈ চিন্তাহে লাগি আছে। বলকচোন চাওঁগৈ আৰু ভালেই হৈ আছে বৰ্তমান বোকা চোকা লাগিলে অলপ বোকাখিনি মুচি দিলোঁ ঠিকে আছে এতিয়া। আৰু আমাৰ ছবিটো চবেই চাই চাই একদম পূৰা কৈ আছে একজাই গৈছে বুলি একদম পূৰা পাহাৰৰ সতি চবেই চাই চাই কৈ আছে একদম ভালেই লাগিছে বাৰু দেখিবলৈ। কমপ্লিট হ'লে আৰু ভাল লাগিব। এই ৰংচুৰ ক এই ৰংচুৰ দাদা মই ৰংচুৰ নহয়। তুমি গোটেই অল আছাম 80টা মানুহৰ ওপৰত তুমি সন্মুখত তুমি ৰংচুৰ বুলি হেৰি হৈছে কি ক'বা তুমি ইণ্টাৰভিউটো দিয়া। মই এটা ক'ব বিচাৰিছোঁ আপোনালোকৰ ৰং কেনেকৈ চুৰ কৰে ব্লগ চাই আপোনাৰ ৰং চুৰ কৰিব জানিলে বহুত বেলেগ বস্তু চুৰ কৰিব জানিব। আপোনালোকৰ চুজুমাকি উজুমাকি হৈছে নাই? চুজুমাকি এইটো পিছত হ'ব ৰং চুৰটো কৰা প্ৰথম দেখাই ল'ব লাগিব। ৰং চুৰ কৰিলে মানুহ ধৰা পৰিব নহ'ব মানুহটো ধৰা পৰে চুৰ বুলি ভাবিব এইখন মাৰি ল'ব লাগিব। এটা সুধা চিনি পাইছে নেকি চাওক ডিটেইলিং দিছে আমাৰ সমাজলৈ। এটা ঘৰত থাকি থাকি সব ৰং শিকিছে একেটা এনেই মিছা কথা কৈছে একেজন ব্লগাৰ। মই কেমেৰামেন কিন্তু মৰাতে বেছি যায়। মানে জ্বলিছে এতিয়া মই ভাইৰেল হৈ যাওঁ বুলি। তাৰ পেইণ্টিংখিনি বহুত আগবাঢ়িছে গৈ আহিছে ডিটেইলি দেখি ধুনীয়া এটা শুদ্ধৰ এটা হেৰি ওলাইছে গৈ দৃশ্য অলপ দূৰৰ পৰা দেখাই দিছোঁ। এই ৰাইজ চাইড দিয়ক। এই চিয়াৰ চাইড দিয়া। অকণমান দাৰাক হৈছে আৰু অলপ ইয়াত অকা বেকা কৰিব লাগিব। তো ফাইনেল লুকটো বহুত ভাল লাগিছে দেই। এইজন আমাৰ এংকৰ প্লাছ ৰিপৰ্টাৰ। আপোনাৰ এটা এংকৰিঙৰ এটা আমাৰ জলক চাবলৈ বিচাৰিছোঁ। কিহক লৈ কিবা এটা কোৱা এই দীপাংকক লৈ কোৱা কি মিলাইছে পল্লৱ? এয়া কালাৰ তলত মাৰিবলৈ বেকগ্ৰাউণ্ডৰ কাৰণে ৰেচিপিটো কৈ দিয়া। ৰেচিপিটো ব্লেক গ্ৰীণ দুইটা মিক্স হ'ব ধুনীয়াকৈ মিক্স কৰি পেলাই আমি বেকগ্ৰাউণ্ডত মাৰিব পাৰোঁ। আৰু এইটো চাওক এইটো কুলক্ষণীয়া লগৰ মানে মোৰ চেনেলটোৰ নামেই নাজানে। আমাৰ বহুত দায়িত্ব আছে। তোমাক মই তোমাক এটা প্ৰশ্ন দিম। তোমাক ফিজিক্সৰ ডিপাৰ্টমেণ্টৰ মেনেজাৰ পাতিছিলে কি হ'ল দিয়া? ফিজিক্সৰ ডিপাৰ্টমেণ্টৰ লগত মোৰ ইমোশ্যন এটা জড়িত হৈ আছে মানে আজি পলাশ চাই মোক লগ পালে চাই কৈছে কি ৰেডি দায়িত্ব তোমাক দিছোঁ। এতিয়া মই কি কৰিম এতিয়া কোনটো নাজানে তেনেকৈ তোমাকতো দায়িত্ব দিলে গেটৰ ঘূৰি আহিব। ছাৰৰ লগত কথাটো পাতি মই কথাটো মানে মৰিখন কৰিলোঁ। কোৱা সেইটো চাওক কালাৰটো এইটো কৈছে কি মিলাইছিলে এইটো ব্লেক এণ্ড গ্ৰীণ। ব্লেকটো অকণ বেছি পৰিমাণৰ এইটো আপোনাৰ বেকগ্ৰাউণ্ড হ'ব। ইয়াত আপোনাৰ গ্ৰাছ আহিব। এইটো সমতল ভূমি আৰু সমতল ভূমি এইখিনি পাহাৰৰ ওপৰত। তোমালোকে 4th চেমৰ ষ্টাৰ্টিঙৰ পৰা প্ৰেক্টিকেল লিখা ষ্টাৰ্ট কৰা। মই তোমালোকক ফুৰাবলৈ নিয়াৰ দায়িত্ব মোৰ হয়নে? ক'লৈ যাব ফুৰাবলৈ মই পাহাৰীয়া এলেকা আপোনালোকে গেছ কৰক অসমৰ পাহাৰীয়া এলেকা তেনেকুৱা জেগালৈ নিম। আৰু তোমালোকে এই বিষয়টো যে ষ্টাডি কৰিবা তোমালোকে প্ৰেক্টিকেলি কৰিলে ভাল বুজিছানে? ফাইন এনি প্ৰব্লেম কিবা যদি প্ৰব্লেম আছে তোমালোকে মোক সুধিব পাৰা ডিপাৰ্টমেণ্টলৈ আহি যাবা। প্লিজ কাম টু দ্য ডিপাৰ্টমেণ্ট ইফ ইউ হেভ এনি কাইণ্ড অফ প্ৰব্লেম. If you have any kind of problem in the syllabus, if you have not understood any kind of topic, then please come to the department. We'll sort it out. আপোনালোক সকলোকে স্বাগতম জনাইছোঁ TSB লাইভৰ আন এটা প্ৰেক্ষাপটলৈ। এইবাৰ আমি পুনৰ আগৰ জেগাটোলৈকে ঘূৰি আহিছোঁ আৰু এইবাৰ আমাৰ লগত উপস্থিত আছেহি ভূগোল বিভাগৰ এগৰাকী উদীয়মান যুৱক যাক আমি এতিয়ালৈকে আপোনালোকক ইয়াত দেখুওৱা নাছিলোঁ। তেখেত আজি আমাৰ সন্মুখত আমাৰ এই প্ৰেক্ষাপটত উপস্থিত হৈছেহি। তেখেত এই চিত্ৰকলা চাবলৈ আহিছে। আমি তেখেতৰ পৰা জানিব বিচাৰিম তেখেতৰ অনুভৱ কেনেকুৱা। ভাল পাইছোঁ গোটেইকেইজন ল'ৰা
মেথছৰ ডিপাৰ্টমেণ্ট পাইছোঁ দিছোঁ দায়িত্বটো নিজৰ ফালৰ পৰা সকলোখিনি দিছে চৰি ভুল হৈছে এওঁলোকে নিজৰ মানে 100% দিবলৈ চেষ্টা কৰিছে কিন্তু 90%ও হৈ উঠা নাই আপোনাৰ এনে লাগিব আৰ্টিষ্টে মানে নিজৰ যিটো ব্ৰেইনত সোমাই আহিছে যিটো মানে হেৰি হৈ আহিছে তেওঁ ফুৰিবলৈ গৈছিল অলপ আগত সেইটো তেওঁ মানে ৱালখন ফুটাই উঠাবলৈ চেষ্টা কৰিছে ভাল পাইছোঁ কিমান দেখুৱাই আজি এই হাল কৰ গছা লুকাই ছবি আঁকি ভাগৰ লাগি গৈছে তো তাৰ মাজতে চাহ কাপ খাই লওঁ বাকীখিনি গ'ল অৰ্ডাৰ চৰ্ডাৰ দিছেগৈ এনেকৈ আগতে যাওক কেণ্টিন গৈ চাহ কাপ খাই লওঁ ভালকৈ সেইকেইটা আগতে বহি পেলাই ৰখি আছে অৰ্ডাৰ অহাই নাই হ'বলা তো চাহটো খাই লওঁ ভালকৈ আৰু কলেজতে নতুন কনফাৰেঞ্চ ৰুম বনাইছে হেৰিছে নাই ডিজাইন তো চাই ওপৰতে গৈ পেলাই কেনেকুৱা বনাইছে ডিজাইন দি তো সন্মুখৰ পৰা এনেকুৱা দেখি নিদিয়ে নেকি দৰ্জা ডিজাইন এনেকুৱা ধৰণৰ দৃশ্য একো চাউণ্ড টাউন নাহে একো নহয় ইয়াত ৰুমটোত আৰু আমাৰ পেইণ্টিংটো ইয়াৰ পৰা চাওক কি ধুনীয়া এটা সুন্দৰ দৃশ্য আমাৰ পেইণ্টিংটো ইয়াৰ পৰা কিমান ধুনীয়া লাগিছে দেখিবলৈ পইচা খৰচ কৰিছে দেই চৰকাৰে তো আজিলৈ ভিডিঅ'টো ইমান এখন বাই বাই টাটা চিউ আৰু ইয়াতো আঁকি আছে বাৰু এইবিলাক ছবি তো নটা ভিডিঅ'ত লগ পাই আছোঁ